সুপ্ৰভাত জনাইছোঁ আটাইলৈকে। আৰু আজি আমি কথা পাতিম ইতিবাচক সমালোচনাৰ বিষয়ে। ইতিবাচক সমালোচনানো কাক কয় আচলতে? আমি বহু সময়ত মানুহৰ কথা বতৰা, কাৰোবাৰ লিখনি, কোনোবাখন চিনেমা কেতিয়াবা আমি সমালোচনা কৰোঁ। আচলতে আমি কিয় সমালোচনা কৰোঁ? কোনোবাখিনি আমাক ভাল নালাগে বা কোনোবাখিনি অন্য ধৰণে হ'ব পাৰে নেকি, সেই ধৰণৰ কথা ভাবিহে আচলতে আমি সমালোচনা কৰোঁ। গতিকে সমালোচনাটো বাৰু পজিটিভ হ'ব পাৰেনে? নিশ্চয় হ'ব পাৰে। যি সমালোচনাই সমস্যা সমাধানৰ কিবা এটা সূত্ৰ দিব, যি সমালোচনাই নেতিবাচক নহয়, আচলতে আপুনি এনেকৈ কৰিব নালাগিছিল, এনেকৈহে কৰিব লাগিছিল, আমি আচলতে দিশটো দেখুৱাই দিব পাৰিব লাগিব, শুদ্ধ মানে পথটো দেখুৱাই দিব লাগিব, সেই সমালোচনাহে আচলতে ইতিবাচক সমালোচনা। আৰু সেই সমালোচনা কৰাৰহে দৰকাৰ, তেতিয়া ব্যক্তিজনে উৎসাহ পায়। আচলতে অকল যদি নিৰাশৰ বাবে বা তেখেতক দবাই চলিবলৈ সেই নিৰ্দিষ্ট ব্যক্তিজনক নিৰ্দিষ্ট বিষয়বস্তুটোৰ ওপৰত সমালোচনা কৰোঁ, তেতিয়াহ'লে সেই সমালোচনা ইতিবাচক সমালোচনা নহয়। সেই সমালোচনাটো হ'ব আমি কৰা তেখেতক দবাই ৰখাৰ সমালোচনা। গতিকে আমি ইতিবাচক সমালোচনা কৰিবলৈ হ'লে সমস্যা সমাধানৰ সূত্ৰ থাকিব লাগিব। তাত নিগেটিভটো দেখুৱাই দি কেনেকৈনো পজিটিভ কৰিব পাৰি সেইটো বস্তু দেখুৱাই দিব লাগিব। তাকে কয় আচলতে ইতিবাচক সমালোচনা। আৰু ইতিবাচক সমালোচনা মানে আচলতে ব্যক্তিজনক নহয়, ব্যক্তিজনৰ আচৰণকহে সমালোচনা কৰিব লাগে, যে আপোনাৰ এই আচৰণটো বেয়া হৈছে আচলতে, গতিকে অন্য ধৰণে আচৰণটো কৰক, সেইটোহে আচলতে পজিটিভ সমালোচনা। গতিকে ইতিবাচক সমালোচনা কৰা দৰকাৰ বুলি ভাবোঁ। নেতিবাচক সমালোচনাই আচলতে পৰিৱেশ বিনষ্ট কৰে। সমালোচনা কৰিব লাগে আমি, কিন্তু সমালোচনা কৰিবলৈ এটা পজিটিভ দিশটো দেখুৱাই দিব পাৰিব লাগিব, সেয়ে আচলতে ইতিবাচক সমালোচনা। আৰু তেনে সমালোচনাকহে আচলতে সকলোৱে যোগ্য স্থান দিয়ে। ধন্যবাদ জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। গতিকে চেনেলটো যদি চোৱা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ, প্ৰথমভাৱে চাইছে যদি। ধন্যবাদ।